So hey guys, welcome back to another video. मुस्कुराना हर लड़की की अदा है, जो इसे प्यार समझे वो गधा है। So hey guys, এইবিলাক চেক তো আপোনালোকে নিশ্চয় এবাৰ নিজৰ জীৱনত চাইছে আৰু এই চেকবিলাক ইউজ কৰা হয় বেংকৰ পৰা পইচা উলিয়াবলৈ আৰু পইচা উলিওৱা সময়ত এইবিলাকত এমাউণ্ট লিখা হয় যেটো এমাউণ্ট আপুনি উলিয়াব বিচাৰিছে। সো হেতু মেইন কথা নহয়, মেইন কথা হ'ল এমাউণ্টটো লিখাৰ পাছত অনলি বুলি লিখিব লাগে। হেতু কিয় লাগিলে আপুনি যিমানে ডাঙৰ এমাউণ্ট উলিয়াওক 5 লাখ 10 লাখ লাষ্টত অনলি বুলি লিখিব লাগে। ইনেতো নিলিখে, কিবা এটা ৰিজন আছে তাৰ পিছফালে। আৰু আপোনালোকে যেতিয়া টিভি চাই থাকে, টিভি চাই থাকোঁতে এই নাম্বাৰকেইটা ওলায় ৰেণ্ডম নাম্বাৰছ। আপুনি যিয়ে চাই নাথাকক কিয়, ক্ৰিকেট মেচ হওক, কিবা চিৰিয়েল হওক, ফিল্ম হওক, এই নাম্বাৰকেইটা ওলায়। সেইটো কিয়? চ' গাইজ, যদি আপোনালোকে এটা নতুন আইফোন কিনিছে আৰু আপোনালোকে বুজিব পৰা নাই যে আইফোনটো আপোনাৰ নতুন নে পুৰণা, কোনোবা আপোনাৰ মকেলটো নাই বনোৱা পুৰণা আইফোন ধৰাই পিনি, চ' আপুনি সেইটো কেনেকৈ গম পাব? চ' গাইজ, নিউজ পেপাৰটো আপোনালোকে পঢ়িছে চাগে এদিন হ'লেও, আৰু নিউজ পেপাৰ আপোনালোকে এটা বস্তু ন'টিছ কৰিছেনে? এই 4টা কালাৰ ডট, এই 4টা কালাৰ ডট নিউজ পেপাৰৰ এই ছাইডত অঁকা থাকে। সেইটো কিয়? এইবিলাকতো কোনো নপঢ়ায়, কোনো নাচায়, কিন্তু ইনে দি দিয়ে নেকি? ইনে নিদিয়ে। সকলো বস্তু পিছপিনে এটা কাৰণ থাকে, আৰু সেই কাৰণকেইটা মই আজি আপোনাক এই ভিডিঅ'টোত ক'ম। চ' এই সকলো নজনা কথাখিনি আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'টোত। চ' ভিডিঅ'টো একেলগে চাই থাকিব। লেটছ গেট ষ্টাৰ্টেড। চ' গাইজ, এই বেংকৰ চেকবুককেইটাত সদায় এমাউণ্টৰ পাছত অনলি বুলি লিখে। কিয় লিখে জানেনে? মই এটা এক্সাম্পল দিছোঁ। যদি মই লিখিলোঁ 5 লাখ লিখি পিনি ছাবমিট কৰিলোঁ, তেনেহ'লে যিকোনো এটা ফ্ৰডষ্টাৰে কি কৰিব, 5,09,999 বুলি লিখি এটা এক্সট্ৰা এমাউণ্ট লৈ ল'ব পাৰিব। চ' সেইটোকে ৰখাবলৈ অনলি ৱৰ্ডটো ইউজ কৰা হয়। আৰু অনলি ৱৰ্ডটো লিখিলে সেইটো কাটি পিনি আকৌ বেলেগ এমাউণ্ট এড কৰিব নোৱাৰিব, চেক বাউন্স হৈ যাব। চ' সেইটো কাৰণে অনলি ৱৰ্ডটো লিখা হয়, বেলেগ কোনো কাৰণ নাই। আৰু আপোনালোকেতো জানেই আজিকালি ফ্ৰড আৰু স্কেম কিমান হৈ থাকে, আৰু সেইটোকে ৰখাবলৈ এই অনলি ৱৰ্ডটো ইউজ কৰা হয়, বেলেগ কোনো কাৰণ নাই। আৰু ইয়াত এমাউণ্ট ডাঙৰ সৰু হওক অনলি ৱৰ্ডটো লিখিব লাগিবই, সেইটোৱে মেইন ৰিজন। চ' গাইজ, যদি আপোনালোকে এটা নতুন আইফোন লৈছে আৰু সেই আইফোনটো আপোনালোকে চেক কৰিব বিচাৰিছে যে নতুন হয়, পুৰণা হয় নে কি হয়, চ' এইটো কেনেকৈ কৰিব চাওক। ছেটিঙত যাব, ছেটিঙত গৈ পিনি জেনেৰেলত যাব, জেনেৰেল গৈ পিনি এবাউটত যাব, এবাউটত গৈ পিনি মডেল নাম্বাৰ চাব। যদি মডেল নাম্বাৰৰ প্ৰথম আখৰটো এম হয় মানে নতুন আইফোন, প্ৰব্লেম নাই। যদি এফ হয় তেনেহ'লে পুৰণা আইফোন হয়, নতুনকৈ দি দিছে। আৰু যদি এন হয় তেনেহ'লে নতুন আইফোনত প্ৰব্লেম আছিলে, নতুন আইফোনক ৰিপ্লেচ কৰি আপোনাক দিছে। চ' বুজি পালে? এইটোৱে আছিলে। চ' গাইজ, আপোনালোকেতো এনেকুৱা নম্বৰকেইটা চাইছে চাগে টিভি চলাৰ সময়ত, যিবিলাকে মূৰ নষ্ট কৰিবলৈ আহে। কিন্তু এইবিলাকৰ কাম অকল মূৰ নষ্ট কৰা নহয়, আৰু কিছুমান কামত এইবিলাক দৰকাৰ পৰে। এইবিলাক আপোনালোকেতো জানে, কিছুমান মানুহ এনেকুৱা থাকে যিবিলাকে চেনেলৰ চ'ৰ্চটোক আপলোড কৰিবলৈ বিচাৰে ইণ্টাৰনেটত, তাকে সিহঁতি ইলিগেলি পইচা ইনকাম কৰিব পাৰোঁ। চ' সেইটোকে ৰখাবলৈ এই নম্বৰকেইটা জেনেৰেট কৰা হয়, আৰু এই নম্বৰটো সকলো ছেটআপ বক্সৰ কাৰণে বেলেগ বেলেগ হয়। আৰু এই নম্বৰটো সেইটো কাৰণে দিয়া হয় যাতে কিছুমানে যদি চেনেলৰ চ'ৰ্চটোক ইণ্টাৰনেটত আপলোড কৰিবলৈ যায় আৰু পইচা ইনকাম কৰিবলৈ যায় ইলিগেলি, তেনেহ'লে সেইটো ক'ত আপলোড হৈছে আৰু ক'ৰ পৰা আপলোড হৈছে, লোকেশ্যন আৰু ক'ত আপলোড হৈছে এই ইণ্টাৰনেট চ'ৰ্চটো তাত ওলাই যাব, আৰু তেনেকুৱাকৈ কোনে ইলিগেল কামটো কৰিছে তাক ধৰিবলৈ পৰা যাব। চ' সেই কাৰণত সেই নম্বৰকেইটা ওলায়। বেলেগটো মই আগতে ভাবিছিলোঁ এইবিলাক মূৰ নষ্ট কৰিবলৈ আহে, আৰু অভিয়াছলি এইকেইটা মূৰ নষ্ট কৰেও। চ' গাইজ, লাষ্ট বাট নট দ্য লিষ্ট, এই নিউজ পেপাৰ ডটছকেইটা, এই ডটছকেইটা কিয় ইউজ কৰা হয় আপোনালোকে জানেনে? এই ডটছকেইটাক কোৱা হয় CMYK, আৰু CMYK ডটছ ইউজ কৰা হয় আপোনালোকৰ এইটো চাবলৈ যে প্ৰিণ্টাৰকেইটা নিউজ পেপাৰত যিবিলাক কালাৰ প্ৰিণ্ট কৰিছে সেইবিলাক সঠিকভাৱে প্ৰিণ্ট হৈছে নে নাই। যদি এইটো চিৰিয়েলত থাকে তাৰ মানে হৈছে এইটো প্ৰিণ্ট হৈছে ভালকৈ, আৰু যদি বেলেগ কোনোবা চিৰিয়েলত থাকে তাৰ মানে হৈছে নাই হোৱা প্ৰিণ্ট। আৰু যদি অভাৰলেপ হৈ আছে তাৰ মানে হৈছে সেইটো ভালকৈ প্ৰিণ্ট হোৱা নাই, এইটো নিউজ পেপাৰত কিবা এটা গড়বড় আছে। চ' সেইটোৱে কাৰণ আছে এই 4টা কালাৰ ডটছৰ। চ' গাইজ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। টেকন'লজি টিপছ এণ্ড ট্ৰিক্স, ফেক্টছ আৰু ইনফৰ্মেটিভ ভিডিঅ'জ চাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো দবাই দিব। চ' আজিলৈ ইমানেই। লগ পাম আৰু এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।